নতুন বছৰ আহিল মইনা নতুন বছৰ আহিল মাঘৰ বিহু আহিল মইনা মাঘৰ বিহু আহিল আমাৰ বুঢ় মন যেন লাডু পিঠাই ভৰিল পোনা লাডু পিঠাই ভৰিল আমাৰ বুঢ় মন যেন লাডু পিঠাই ভৰিল পোনা লাডু পিঠাই ভৰিল এই মজা একেবাৰে বিহু নতুন বছৰ চব গাত লাগি গৈছে আৰু আমাৰ ফালৰ পৰা সকলো অসমবাসী ৰাইজলৈ ইংৰাজী নৱবৰ্ষৰ লগতে আগন্তুক ভোগালী বিহুৰ শুভেচ্ছা জনালো। মোৰ আটাইতকৈ মৰমৰ বন্ধু দুইজন তহঁত দুইটাকে সুধিছো এইবাৰ খানা খাব কোনফালে যাম বুলি ভাবিছ কচোন ক মোৰ মানে এবাৰ ক'তো প্লেন বোলা বস্তুটো নাই অ বন্ধুহঁত। মই মনতে ভাবি থৈছোঙা আমি গোটেই তিনিটাই চাইকেল মাৰি মাৰি সৌ শিৱকুণ্ড ফালে যাম আৰু এই কিন্তু ঠিক কৈছে দেই ঠিক কৈছে যিহেতু এবাৰ আমাৰ হাততো টকা পইচা কম ঘৰতো দিবলৈ কৰিব মানা তাতকৈ আমি চাইকেল লৈ যাওঁ শিৱকুণ্ডলৈ নে কি দেখ তেনেহ'লে আমি গোটেই তিনিটাই ছাৰকো লগত উলিয়াই লৈ হেভি পাৰ্টি কৰিম আৰু ছাৰৰ টকাই জানিলো যে মই তহঁতে একো নোকোৱাকে কি আছিলা লুকাই তহঁতৰ হিয়াৰ মাজত গোপনে শুনিলো যে তহঁতৰ কথা হয় মই শুনিলো আৰু লগতে বুজিলো যে এইবাৰ তহঁতৰ লগত টকা পইচা নাই আৰু তহঁতৰ লগত পিকনিকত ময়ো যাব লাগিব আৰু গোটেইখিনি টকা মই দিব লাগিব ঠিক আছে ছাৰ যিহেতু আজি বছৰৰ লাষ্ট পঢ়াটো নবহে মন ছাৰ আজি কৰোঁ দিয়ক কিবা এটা ধামাকা ক্লাছত তহঁতে ধামাকাহে কৰিবি তহঁতৰ লগত ধামাকা কৰিবলৈ এজন অসমৰ জনপ্ৰিয় শিল্পী যাক আমি সকলোৱে চিনি পাওঁ তেওঁ আহি আছে তহঁতৰ মাজত ধামাকা কৰিবলৈ কোননো আহিব ছাৰ আমাৰ ক্লাছত ধামাকা কৰিবলৈ দেখিবি নিশ্চয় দেখিবি তহঁতৰ ক্লাছত ধামাকা কৰিবলৈ কোন আহিব তেনেহ'লে মই যাওঁ আৰু তেওঁ আহি আছে তহঁতে কেৱল অপেক্ষা কৰ তহঁতে বাৰু অনুমান কৰিব পাৰিছনে আমাৰ ক্লাছত কোন জনপ্ৰিয় কণ্ঠশিল্পী আহিব না মই অকণো ধৰিব পৰা নাই আমাৰ ক্লাছত ধামাকা কৰিব কোন আহিব মই হ'লে পাৰি গৈছোঁ এইজন নিশ্চয় কোনোবা গান গোৱা মানুহে আহিব চাগে ঐ গৰু ময়ো জানো কোনোবা যে গান গোৱা মানুহ আহিব পিছে কোন আহিব আমি সেইটোৱে সুধিছোঁ আৰু সেইটোহে নেকি আহিলেচোন দেখা পামেই মোৰ কোনো জাতি নাই মোৰ কোনো ধৰ্ম নাই মই মুক্ত মই হ'লো আজি তহঁতৰ বিশেষ অতিথি আও ডাইলগ আৰু মাতটো কিবা চিনাকি লাগিছে বে আৰে এয়া দেখোন আমাৰ জুবিন দা বে বাবুহঁত তহঁতৰ পঢ়া শুনা কেনেকুৱা চলিছে মজা চলিছে জুবিন দা পিছে জুবিন দা আমাৰ সকলোৰে তৰফৰ পৰা আপোনালৈ ইংৰাজী নৱবৰ্ষৰ লগতে আগন্তুক ভোগালী বিহুৰ শুভেচ্ছা জনালোঁ আৰু থেংক ইউ মোৰ ফালৰ পৰা তহঁত সকলোলৈকে থাকিল ইংৰাজী নৱবৰ্ষৰ লগতে আগন্তুক ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা পিছে মই কিয় আহিছোঁ তহঁত সকলোৱে গম পাইছনে ধামাকা কৰিব আহিছে বুলি গম পাইছোঁ আৰু কি কৰে নেজানো আৰু ধামাকাটো এইটোৱে হ'ল যে নতুন বছৰ উপলক্ষে আজি মই তহঁতৰ মাজত পাতিম এখন গানৰ প্ৰতিযোগিতা সেই গানৰ প্ৰতিযোগিতাত যিজনে বিজয়ী লাভ কৰিব তেওঁক মই দিম মোৰ নেক্সটখন ফিল্মত গান গোৱাৰ চান্স তেনেহ'লে মই সুন্দৰকৈ গান এটা গাই জুবিন দাৰ নেক্সটখন ফিল্মত গান গোৱা চান্সটো ল'ম চাগে কৃষ্ণক চিন্তি যদি জুবিন দাৰ চিনেমাত গান গাব পালোঁ লাইফ ছেটেল হৈ যাব মোৰে জানো সকলোতকৈ গানটো ভাল হয় তাৰে কামনা কৰিলোঁ আৰু ঈশ্বৰৰ ওচৰত তহঁত সকলো দেখোন ভাৱনাৰ সাগৰ উটি ভাঙি পৰিছ বাচাহঁত ইমান বিগ অফাৰ দিয়াৰ পাছত
কোননো ভাৱনাৰ সাগৰত উটি ভাহি নুফুৰিব জুবিন দা। দে তেনেহ'লে বাছা আজি এই ধামাকা প্ৰতিযোগিতাৰ কৰি দে। থেংক ইউ জুবিন দা, থেংক ইউ। তেনেহ'লে আজি এই ধামাকা প্ৰতিযোগিতাৰ আৰম্ভণি মই কৰি দিছো। জানমণি তুমি মৰমৰ, জানমণি তুমি বহাগৰ, অ জানমণি গছে বনে সলালে পাত ফুৰিলে নাহৰ, অ জানমণি পেপা ধুলে লগালে মন বতৰ বহাগত, হাততে জেতুকা বোলাই আহিবি বিহুলে ওলাই, নচুৱাম তোক জানমণি তাকুৰি ঘূৰাই তাকুৰি ঘূৰাই। মজা নেক্সট। মুগ্ধ হিয়া মোৰ কোনে চুই যায়, মুগ্ধ হিয়াত ৰৈ কোনে চুমি যায়, বুকুতে অগনি জ্বলাই, তেজি মঙহৰে মৰম নেওচি, জৰি হ'ল মাথো চাই, তেজি মঙহৰে মৰম নেওচি, জৰি হ'ল মাথো চাই। মজা নেক্সট। কৃষ্ণ শেষত মই আছো, মোৰ জানো ইহঁততকৈ বহুত সুন্দৰ হয় আৰু। বিচৰা মৰম দিবানে মৰমী মোক, তুমি ল'বা জানো দুহাতে সাৱটি মোক, বিচৰা মৰম দিবানে মৰমী মোক, তুমি ল'বা জানো দুহাতে সাৱটি মোক, সোণতে পালেঙ তুমি উমলিলা, কোমলকৈ দলিছাত তুমি সুজু পেলোৱা, আহিবা জানো উৰুঙা পজালৈ মোৰ, তুমি ল'বা জানো দুখকে আদৰি মোৰ। এ মজা বে। মজা বুলি যে জুবিন দাই ক'লে, আমাক গোটেই তিনিটাকে ক'লে নে তাকে অকলে ক'লে, একোচোন গমকেই নাপালোৱে। মানে আমাৰ সকলোৰে মৰমৰ জুবিন দা, আমাৰ তিনিওজনৰে ভিতৰত কাৰ গানটো বেছিকৈ ভাল হৈছে আপুনি ক'ব নেকি? মই কাৰোৰে এই কথা ক'ব নোৱাৰিম কোনে বেছিকৈ ভালদৰে গাইছে। মানে আমাৰ কাৰোৰে ভাল নহ'ল জুবিন দা। নহয় তহঁত গোটেই তিনিটাই ইমান সুন্দৰকৈ গানকেইটা গালি, তহঁতৰ মাজত মই আৰু কাক চিলেক্ট কৰিম? তহঁত গোটেই তিনিটাকে মই চিলেক্ট কৰিছোঁ আৰু তহঁত গোটেইকেইটাকে মই মোৰ নেক্সটখন ফিল্মত গান গাবলৈ সুযোগ দিম। মাই গড। মানে আমাৰ সকলোৰে মৰমৰ জুবিন দা, আমাৰ তিনিওজনৰে ভিতৰত কাৰ গানটো বেছিকৈ ভাল হৈছে আপুনি ক'ব নেকি? মই কাৰোৰে এই কথা ক'ব নোৱাৰিম কোনে বেছিকৈ ভালদৰে গাইছে। মানে আমাৰ কাৰোৰে ভাল নহ'ল জুবিন দা। নহয় তহঁত গোটেই তিনিটাই ইমান সুন্দৰকৈ গানকেইটা গালি, তহঁতৰ মাজত মই আৰু কাক চিলেক্ট কৰিম? তহঁত গোটেই তিনিটাকে মই চিলেক্ট কৰিছোঁ আৰু তহঁত গোটেইকেইটাকে মই মোৰ নেক্সটখন ফিল্মত গান গাবলৈ সুযোগ দিম। মাই গড। ফাইনেলি আমি গোটেই তিনিটাই জুবিন দাৰ চিনেমাত গান গাবলৈ চান্স পাই গ'লো। থেংক ইউ জুবিন দা, থেংক ইউ। আপুনি আমাক নতুন বছৰ বুলি এটা ডাঙৰ ছাৰপ্ৰাইজ দিলে দেই। ছাৰপ্ৰাইজ নহয় বাছাহঁত, এইটো হৈছে তহঁতৰ এটা প্ৰতিভা, যিটো মই মোৰ চিনেমাৰ যোগেদি প্ৰকাশহে কৰিম। তেনেহ'লে বাছাহঁত মই আজিলৈ যাওঁ আৰু তহঁতৰ যেন 2022 বৰ্ষটো সুকলমে পাৰ হওক তাৰে কামনা কৰিলোঁ দেই। আমাৰ সকলোৰে মৰমৰ জুবিন দা যোৱাৰ আগতে আপোনাৰ এফাকি গানেৰে আমাৰ মনটো ভাল লগাই যাওক না। জোনাকে কানে কানে আহি ক'লে, নিবিড় অবুজ ভাষাৰে তুমি মোৰ মাথো মোৰ, তুমি মোৰ মাথো মোৰ। সঁচাকৈ কিন্তু দেই জুবিন দাৰ সকলো গানে আমাৰ সকলোৰে মনবোৰ মোহিত কৰি পেলাই দেই। দে তেনেহ'লে জুবিন দা জিন্দাবাদ।